দৌৰি দৌৰি যাম হাতটো হিলিছে চাই। গুড মৰ্ণিং গাইজ। চ' আজি পুৱাই পুৱাই লগ তো ভাবিলোঁ বহুত দিন ব্লগ শ্লগ দিয়া নাই, তো আজি ভাবিলোঁ এটা ব্লগে বনাই দিম। যেতিয়া ৱাৰ্কআউট কৰিব উঠিছোঁ, মৰ্ণিঙৰ ফিলটো অলপ বেলেগকৈ, তো সেইটো কাৰণে অলপ আজি সোনকালে উঠিলোঁ আৰু এটা ব্লগে বনাই দিম বুলি ভাবিলোঁ। প্লেনিং নাছিলে, ৰাতিপুৱা সাৰ পালোঁ, ভাবিছোঁ যে অলপ যাওঁ ফুৰি আহোঁ ৰাস্তাৰ ফালে। তো ৰাস্তাৰ ফালে আহিলোঁ যেতিয়া অলপ কি ধুনীয়া ভিউ আহিছে, মানে বহুত ভাল লাগিছিলে, তো মনটো ভাল লাগি গ'ল। তো অলপ আজি ভাবিলোঁ ব্লগকে বনাই দিম আৰু। তো বহুত দিন ব্লগ শ্লগ দিব পৰা নাছিল, তাৰ বাবে বহুত বহুত চৰি। চ' এতিয়া কণ্টিনিউ ব্লগ পাই থাকিব। তো আজি অলপ চাইকেল দৌৰি দৌৰি যাম হাতটো হিলিছে চাই কেমেৰাটো তো দৌৰি মেলি আহিলোঁ। আহি মেলি গোটেই ৰাস্তাটো দৌৰি পেলাই ধৰি লওক মোবাইলটো ধৰি থাকিব নোৱাৰি, কপিয়াই, সেইটো কাৰণে অলপ প্ৰব্লেম হয়। চ' দৌৰিলোঁ। এতিয়া অলপ চাইকেল লৈ ওলাই যাওঁ, অলপ ফুৰি আহোঁ। আজি ৰাতিপুৱা অলপ ভাল লাগিছে মনটো, আৰু সোনকালে আপোনালোকেও উঠিব যাতে গোটেই দিনটো ৰিলেক্স হৈ থাকে আৰু মনটো। তো চলো চলতে হে হাম লোক চাইকেল। এতিয়া ঘৰৰ পৰা সোমাম, ঘৰৰ পৰা চাইকেল ল'ম, চাইকেল লৈ একদম বিন্দাছ এতিয়া অলপ ফুৰি আহিম। হাই হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইছ অলপ ফুৰিব গৈ আছোঁ চাইকেল। এইফালেদি আহিলোঁ, আহিলোঁ এইফালেদি অলপ পানীৰ মাজত ইফালেদি ফুৰিব যাওঁ। এইটোও বিল হয়। এইডোখৰ পাৰ্কখন বনাইছিলে, ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে মজাকৈ। তো আহি পালোঁ অকণমান ইয়াত। এইটো আমাৰ সদায় ইয়াত ডেলিকেট বহা হয়, আৰু ইয়াতে আহোঁ অকণমান, খুব গৰম দিলে আমি ইয়াতে আহোঁ আৰু এইজোপা গছৰ তলতে বহি থাকোঁ, খুব মজা লাগে। এইডোখৰত পানীৰ হাৱাটো আহিতে ঠাণ্ডা ঠাণ্ডা অনুভৱ ভাল লাগে। চ' আজি ব্লগটো অলপ স্পেচিয়েল হ'ব, মানে কি কাৰণে চাওক, পুৱাই ফিলিংছটো বেলেগ আৰু বহুত ভাল লাগে ৰাতিপুৱা এনেকুৱা অলপ কিছুমান বিউটি চাবলৈ। আৰু আপোনালোকে নিজে অলপ শুনকচোন, চৰাই মাত কিমান মজা লাগিছে। শুনিছেনে? তো এনেকুৱা যদি ৰাতিপুৱা হৈ উঠে এনেকুৱা নিজান জেগাত আহি পেলাই আপুনি বহে নহয়, আপোনাৰ মনটো একদম বিন্দাছ ফ্ৰী হৈ যায়। চ' ইয়াত অকণমান বহিলোঁ, আকৌ ইফালে অকণমান যাম। তো ব্লগটো এনেকুৱাই হ'ব আৰু চাই থাকিব শেষলৈকে। তো ইফালে যাম এতিয়া, পূৰা এইটো ব্লক ৰাস্তা বহাই থৈছে পানী বিলৰ মাজত। চ' বহুত ভাল হৈছে। এইটো নাটো দেখিছে নাই, তাতে আমি উঠি পেলাই চলাইছিলোঁ প্ৰথম ব্লগত, যিটো আপোনালোকে দেখিব পাইছিলে। যদি চোৱা নাই, ইয়াত আই বটন থকাটোত ক্লিক কৰি চাব পাৰে। तो चलो हम लोग चलते हैं थोड़ा उधर जाके घूम के आएंगे और चलिए बताते हैं उस तरफ। तो फाइनली আহি পালোঁ এখন ফিল্ড। তো এইখন ফিল্ডত অকণমান বহি ল'লোঁ। এখন ফিল্ড চাব পাৰে, ফিল্ডত বহি আছে। তো মজা লাগিছে একদম, মানে ফিলিংছটো যিটো ভাগৰ থাকে ন ৰাতিপুৱাৰ আজিতো শুই উঠিব মন নাছিলে, কিন্তু ভাবটো আহিলে যে আজি অলপ ফুৰিব লাগে, তাৰপিছত ব্লগিং কৰিব লাগে বুলি অলপ আজি মনত আহিলে ভাব। তো সেয়াই আৰু উঠি গ'লোঁ। কালিৰ পৰা আকৌ উঠিব লাগিব কণ্টিনিউ। সেইডোখৰত একদম মজা প্লেচ এটা আছে, তাতে অকণমান যাওঁ বলক, ফুৰি আহোঁ। সেইখনত মজা লাগিব, তাত অকণমান যাম। তাৰপিছত চাংঘৰত এতিয়া নোসোমাওঁ, চাংঘৰত তলা মৰা আছে যিহেতু। এতিয়া বাহিৰত যিটো আছে চাং, সেইডোখৰত সোমাম আৰু অকণমান চাম, মজা লাগিব বলক। চলো थोड़ा फील्ड के अंदर से जाते हैं। दिस ब्यूटी प्लेस मजा ঠাই ইয়াত। ইয়াত অকণমান বহোঁ, ইয়াত সোমাই একদম বিন্দাছ অকণমান। ইয়াত এনেকুৱাকৈ বহিব লাগিব। তো ইয়াত এনেকুৱা পোহৰটো অলপ কম আহিব পাৰে। আহি গ'ল চ' এনেকুৱা হ'ব লাগিব। তো ইয়াত বহি ল'লোঁ অকণমান। এইটো
বেণ্ড হৈ আছে, আগত চিধা আছিলে তো পূৰা লোড পাই গ'ল, তো সেইটো কাৰণে অলপ বেণ্ড হৈ গ'ল। চ' কি ক'ম আৰু, ক'বৰ ভাষা নাই, কাৰণ বহুত ভাল লাগিছে ৰাতিপুৱাৰ ফিল। ৰাতিপুৱাৰ ফিল কিমান কৈ থাকিম। চ' আজি বৰিং লাগিছে নেকি আপোনালোকক? যদি আপোনালোকক বৰিং লাগিছে, আপোনালোকে কমেণ্ট কৰি কওক কেনেকুৱা ধৰণৰ ব্লগ লাগে আপোনালোকক। তেনেকুৱা মই ব্লগ বনাব চেষ্টা কৰিম, আৰু প্লিজ কমেণ্ট কৰি ক'ব যে ব্লগটো কেনেকুৱা লাগে আপোনালোকক। যেনেকুৱা ক'ব মই তেনেকুৱা বনাম। পূৰা এক পাক মাৰিও এইটো যিটো ৰাস্তা দেখিছে বেক চাইডে, এইটো ৰাস্তাটো ওলাই আহিলে, এতিয়া পূৰা এক পাক মাৰি ৰাস্তাটো ওলাই গ'ল। আখারে জুবার বুকুতে তুমি বারে বার যুগে যুগে This is morning natures. na 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 প্ৰায়খিনি দূৰ, ঘৰৰ পৰা অলপ দূৰ আহি গ'লোঁ, 1-2-3 কিলোমিটাৰমান হ'ব, 1-2-3 কিবা এটা হ'ব। তো আহি পালোঁ, তো অকণমান ৰখি লওঁ নেকি? নাই, ইয়াত নৰখোঁ, আগত ৰখিম, তাৰপিছত অকণমান ৰখিম। চলো চলো চলো। একদম পূৰা লোকেশ্যন পূৰা ঠাণ্ডা হৈ আছে, একদম পূৰা মজা লাগিছে, একদম ৰাতিপুৱাৰ ফিলিংছ। চ' বাগানৰ মাজে মাজে রঙে গুলজার আখারে জুবার বুকুতে তুমি বারে বার যুগে যুগে উজলি ব্লগটো ইমানে আছিল। তাৰপিছত ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ব্লগটো বিশেষ একো স্পেচিয়েল নাছিল। চ' যদি নতুন আহিছে চেনেলটোলৈ তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম লিংক থাকিব, যদি ফ'ল' কৰা নাই ফ'ল' কৰিব। থেংক ইউ।